হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকলৈ এটা খুব ধুনীয়া ৰেচিপি ভিডিঅ' লৈ আহিছোঁ বহুত দিনৰ মূৰত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিৰ ভিডিঅ'টোত আমলখিৰ খুব ধুনীয়া এটা মিঠা ৰেচিপি লৈ আহিছোঁ। ভিটামিন চি যুক্তৰে সমৃদ্ধ আমলখি আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল। আমলখিৰ এটা মিঠা ৰেচিপি লৈ আহিছোঁ। বলকচোন চাওঁ কেনেকেনো মই আমলখিৰ এই মিঠা ৰেচিপিটো বনালোঁ। ৰেচিপিটো হৈছে আমলখিৰ মুৰাব্বা। খাবলৈ বহুত বেছি টেষ্টি হয় আৰু বহুত ছফ্ট হয়। বলক এতিয়া ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। আমলখিৰ মুৰাব্বা বনাবলৈ এয়া মই আমলখি লৈছোঁ আধা কেজি, ভালদৰে ধুই লৈছোঁ আৰু চেনি লৈছোঁ মই চাহ খোৱা কাপেৰে 2 কাপ। এই কাপটোৰ জোখেৰে 2 কাপ চেনি লৈছোঁ আৰু এতিয়া এই আমলখিখিনি মই বইল কৰি ল'ম 10 মিনিট সময়ৰ বাবে। আমলখিখিনি বইল কৰিবৰ কাৰণে এয়া মই গৰম পানী হ'বলৈ দিছোঁ। পানীখিনি গৰম হ'বলৈ দিব, প্ৰথমতে আমলখিখিনি দি নিদিব। পানীখিনি গৰম হোৱাৰ পাছতহে আমলখিখিনি দিব। এয়া পানীখিনি উতলিছে, ইয়াতে এতিয়া মই আমলখিখিনি দি দিছোঁ। এতিয়া আমলখিখিনি 10 মিনিটৰ কাৰণে মই বইল হ'বলৈ দিম। 10 মিনিট সময় আমলখিখিনি বইল কৰিলোঁ আৰু এতিয়া মই গেছটো অফ কৰি দিম। এয়া মই গেছটো অফ কৰি দিছোঁ আৰু এতিয়া এই আমলখিখিনি এই গৰম পানীখিনিতে 2 মিনিটমান থাকিবলৈ দিম। 2 মিনিটমান সময়ৰ পাছত আপোনালোকে আমলখিখিনি কাঢ়ি ল'ব। মই এতিয়া ডলা এখনলৈ আমলখিখিনি কাঢ়ি লৈছোঁ। অকণমান পানীখিনি যাবলৈ দিব লাগে। পানীখিনি যাবৰ কাৰণে 2 মিনিটমান সময় ৰ'দতো দিব পাৰে বা কাপোৰ এখনলৈও আমলখিখিনি কাঢ়ি ল'ব পাৰে। মই এই ডলাখনলৈ কাঢ়ি লৈছোঁ। এয়া দেখিছেনে, মোৰ আমলখিখিনিৰ পৰা পানীখিনি একেবাৰে গুচি গৈছে। পানী অকণমানো থাকিব নালাগিব। এয়া আৰু এতিয়া এই আমলখিখিনি মই কাটা চামুচেৰে ফুটাই ল'ম। আৰু এতিয়া আমলখিখিনি মই কাটা চামুচেৰে ফুটাই ল'ম। এয়া মই প্ৰথমটো আমলখি ফুটাই লৈছোঁ। আমলখিটো চাৰিওফালটো ফুটাই ল'ব, তেতিয়া চেনিৰ ৰসখিনি ভিতৰলৈ সোমাই যায় ভালদৰে। এয়া দেখিছে, এনেদৰে মই ফুটাই লৈছোঁ। এনেদৰে আপোনালোকে গোটেইখিনি আমলখি ফুটাই ল'ব। এয়া গোটেই আমলখিখিনি মই ফুটাই ল'লোঁ আৰু ইয়াতে মই 2 কাপ চেনি লৈছিলোঁ যে আপোনালোকক দেখুৱাইছিলোঁ। এই 2 কাপ চেনি দি দিম। ভালদৰে হাতেৰে মিক্স কৰি দিম। ইয়াতে এতিয়া মই অকণমান পানী দিম। এতিয়া মই এই কাপটোৰ জোখেৰে 4 ভাগৰ 1 ভাগ পানী দিছোঁ। পানী দি পেলাই আকৌ মই হাতেৰে ভালদৰে সানি দিম। আপোনালোকে যদি ইয়াতকৈ কম আমলখি লয় তেতিয়াহ'লে 4 চামুচমান পানী দিলে হ'ব। আৰু পানী ব্যৱহাৰ নকৰোঁ আৰু এতিয়া গেছটো জ্বলাই চিম কৰি পেলাই এই কেৰাহীখন মই গেছত পাতি দিম। আৰু এতিয়া চেনিখিনি একেবাৰে গলি নোযোৱালৈকে মই লৰায়ে থাকিম। আপোনালোকে হেতাখন এৰি নিদিব, কাৰণ চেনি লাগি ধৰিব। এনেদৰে লৰাই থাকিব, গেছটো চিম কৰি ল'ব। এয়া দেখিছে, চেনিখিনি অকণমান গলিছে আৰু এই গোটেই প্ৰচেছটো হ'বলৈ 50 মিনিটমান সময় লাগে। আমলখিখিনি একেবাৰে ৰংটো সলনি হৈ যাব আৰু ভিতৰত একেবাৰে চেনি পানী সোমাই যাব শেষত। এতিয়া এনেদৰে লাহে লাহে লৰাই থাকিলেই হ'ল। এয়া দেখিছে, চেনিখিনি গলি গৈছে। চেনিখিনি একেবাৰে উতলি গৈছে আৰু গলি গ'ল। এতিয়া ইয়াতে মই এখন ঢাকন লগাই দিম। ঢাকন লগাই পেলাই মই হ'বলৈ দিম। ঢাকন লগাই ৰাখিছোঁ ভালদৰে। তাৰপিছত মই একদম ল' ফ্লেম কৰি দিছোঁ। ল' ফ্লেমত হ'বলৈ দিম, মাজে মাজে চাই থাকিলে হ'ল। এয়া দেখিছে, গেছটো একদম মই ল' কৰি পেলাই ঢাকি ঢাকি আমলখিখিনি ভাজি আছোঁ। কালাৰটো অকণমান চেঞ্জ হৈছে, বহুত চেঞ্জ হ'ব লাগিব কালাৰটো, একেবাৰে বেলেগ হৈ যাব। এনেদৰে ঢাকি ঢাকি ভাজি থাকিলে হ'ল, মাজে মাজে লৰাই থাকিব, এতিয়া আৰু লাগি নধৰে। এয়া ওপৰত ফেনৰ নিচিনাকৈ উঠি আহিছে। দেখিছে অকণমান অকণমান আৰু চেনি পানীটো সোমাইছে।
তথাপিও আৰু হ'ব লাগিব আৰু যোনটো একেবাৰে ডাঙৰ আমলখি ন সেইটো আমলখিত যদি বনাই মানে তেতিয়া আৰু দেখাত ভাল হয় কিন্তু আমাৰ মানে কালি বজাৰত ডাঙৰটো নাপালে এটুকে পালে সেইকাৰণে এটুকে লৈ আহিলে এতিয়া আকৌ মই ঢাক মাৰি দিম এয়া হ'ব হৈছে আৰু এয়া দেখিছে একদম কালাৰ চেঞ্জ হৈ আহিছে আৰু অকমান দেৰিকে আৰু বেলেগ হৈ যাব এয়া আৰু 10 মিনিট মানৰ পাছত এখিনি হ'বই এয়া একদম চেনি ৰসবোৰ আমলখিৰ ভিতৰত একেবাৰে সোমাই গৈছে কাৰ লোভৰ পানী পৰিছে কমেন্ট কৰি জনাব এ নবৰ বোলে পৰিছে সাইডতে আছে মানে কৈ আছে এয়া ৰেডি হৈ গ'ল আমলখিৰ মুৰাব্বা দেখিছেনে ইমান ধুনীয়া হৈছে জুচি হৈছে আৰু ভিতৰত পুৰা আমলখিত মানে চেনি পানী সোমাই গৈছে এতিয়া মই গেছটো অফ কৰি দিম আৰু ইয়াতে অকমান ঠাণ্ডা হ'বলৈ দিম মই একেবাৰে গেছ অফ কৰি দিছোঁ আৰু এয়া মোৰ আমলখিৰ মুৰাব্বা ৰেডি এয়া ৰেডি হৈ গ'ল আমলখিৰ মুৰাব্বা আৰু দেখিছেনে কিমান ধুনীয়া হৈছে কালাৰটো একেবাৰে চেঞ্জ হৈ গ'ল আৰু ভিতৰত পুৰা চেনি ৰস সোমাই গৈছে আৰু জুচি হৈছে বহুত সফট হৈছে আৰু খাবলৈও বহুত টেষ্টি হয় আৰু প্ৰসেছটো একদম সিম্পল হয় খালি অকমান সময় লাগে আপোনালোকেও ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব কমেন্ট কৰি জনাব কেনেকুৱা পালে আৰু এতিয়া এই আমলখিখিনি ঠাণ্ডা হ'ল আৰু দুটা চিচাৰৰ বয়ামত মই ভৰাই থম এয়া দুটা চিচাৰৰ বয়ামত মই ভৰাই থৈছোঁ এনেদৰে থলে বহুত দিন ভাল হৈ থাকে আৰু ফ্ৰিজত ৰাখিলে মাহ ধৰিয়ে ভাল হৈ থাকে আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ৰেচিপিটো ট্ৰাই কৰি চাব আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ সকলোকে লগ পাম